নমস্কাৰ, মই আপোনাক স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আজি সৰুকৈ এক্সিডেণ্ট এটা হ'ল, এতিয়া যাব লৈছোঁ মেডিকেল। ৰাতিপুৱা উঠি গৈ বাথৰুমৰ ওচৰতে পৰিলোঁ। মই এইখিনিতে পৰি থাকোঁ। ভৰিখন অলপ ফেক্সাৰ হ'ল। এতিয়া যাব ওলাইছোঁ টংলাত। কি হয় কি নহয়, ভৰিখন ভাঙিছিলে নে কিবা হাৰ্ডি অলপ দুখ পাইছোঁ চাগে। ভাঙিলেতো থাকিব নোৱাৰোঁ বাৰু। এনেকৈ দেখুৱাই আহোঁ, এটা নেৰাই হৈছে আমাৰ বিপদে। কিবা হ'ল আৰু। এতিয়া আমি যাব ওলাইছোঁ, গাড়ীত উঠিছোঁ আৰু এনেকৈ আমি আহি পাই গ'লোঁ। এই চাইনবৰ্ডখনৰ চাইডে সোমাই যাব লাগিব। এতিয়া আমি গাড়ীত বহি আছোঁ। তেওঁ গৈছে ভিতৰলৈ। নামটো ঘৰৰ পৰা দি থোৱাই আছিলে। কি হয় কি নাই ভয়ো লাগিছে। যিমান মেডিকেলৰ ওচৰ পাইছোঁ আহি হুইল চেয়াৰতে লৈ আহিলে এইখিনি। আহি এতিয়া ৰখি আছোঁ। কাৰেণ্ট নাই বোলে। কাৰেণ্ট আহিলে হ'ব আৰু এক্সৰেটো। ভয় লাগি আছে, কি বা হয়। হস্পিটেলৰ পৰা আহি পালোঁ। আহি পাই আৰু ভিডিঅ' কৰিব হোৱা নাই। বেণ্ডেজ কৰি দিছে ভৰি। গা পা ধুই ফ্ৰেছ হৈ অলপ শুইছিলোঁ। উঠি আকৌ ফ্ৰেছ হ'লোঁ। আছোঁ এতিয়া এনেই। আজিৰ দিনটো কিবা বেয়াই আছিলে চাগে। দিনটো এনেকৈয়ে গ'ল। বেণ্ডেজ কৰি দিছে এনেকৈ। 2 সপ্তাহমান ৰাখিব দিছে। দুসপ্তাহ বেড ৰেষ্ট দিছে। 2 সপ্তাহ একদম খোজকাঢ়িবলৈ মানা কৰিছে। কিন্তু যাবতো লাগিব অলপ চলপ। প্ৰেছাৰ দিব নোৱাৰোঁ আৰু সেয়াই। হস্পিটেলত ভিডিঅ' কৰা নাই আৰু কিনো হস্পিটেলত ভিডিঅ' কৰি থাকিম। চবতো বেমাৰীয়ে যায়, ভালো নালাগে। নিজৰো একদম বিষত থাকিব পৰা নাছিলোঁ। কি ভিডিঅ' কৰি থাকিম। এতিয়াও বিষাই আছে, তথাপি অলপ ভাল পাইছোঁ আৰু। এয়া হৈছে এক্সৰে ৰিপৰ্ট। এখন ভৰিয়ে কৰিছোঁ বাৰু। তো এক্সৰে ৰিপৰ্ট হয়। এয়া আছিল আৰু আজি মোৰ অৱস্থাটো। কোনোদিন হোৱা নাছিলে মোৰ লগত। আজিয়ে ফাৰ্ষ্ট। কি কৰিব আৰু। তেন্তে ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।